হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং সকলোকে। আজি ধুনীয়াকৈ ৰ'দ দিছে আৰু আমি এয়া চক কমলা টেঙা খাই আছোঁ ওপৰত আহি। আৰু এটা কথা সুধিম দেই আপোনালোকক, যিসকল মানে প্ৰেগনেঞ্চি চলি আছে মানে মহিলাসকলৰ, তেওঁলোকে বাৰু আমলখি খাই ভাল পায়নে ক'বচোন? আমলখি বুলিয়ে নহয়, মানে টেঙা খাই ভাল পায়নে ক'বচোন মোক। মোৰ যে ইমান ভাল লাগে, কিয় জানো, প্ৰব্লেম হ'ব যদিও নাজানো, কিন্তু খাই পেলাই মোৰ ইমান ভাল লাগে, একদম মানে ধেৰে খাই দিব পাৰোঁ মানে তেনেকুৱা। এইটো চাওক কিমান ডাঙৰ দেখিছেনে? এয়া চাওক এক চিট বাৰু মই খালোঁৱেই, চাওক কিমান ডাঙৰ, একদম মই গোটেইটো খাই দিম মানে, ইমানেই ভাল লাগে মোৰ খাই। আৰু বেছিকৈ খালে কিবা প্ৰব্লেম হয় নেকি আপোনালোকে মোক জনাবচোন। মোৰ কিন্তু খাই মানে বহুত ভাল লাগে, সেইটো কাৰণে মই খাই ভাল পাওঁ কাৰণে মানে খুব খাই দিওঁ আৰু। জনাবচোন দেই আপোনালোকে। আৰু এইটো মোৰ প্ৰেগনেঞ্চি প্ৰথমটো মিনি